हेलो छात्र छात्रीসকল আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম চৰকাৰী তৃতীয় শ্ৰেণীৰ গণিত পাঠ নং হৈছে 8 পাঠৰ নাম হৈছে বিয়োগ গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্নৰ উত্তৰ কেইটা আলোচনা কৰিম আৰু এটা কথা এইটো চেনেলত যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পাই থাকে সো এবাৰ আমি কোশ্চেন কেইটালৈ আগুৱাইছো प्रथमे तुम्हालोके यार परा याলৈকে পঢ়ি যাবা পঢ়ি যোৱাৰ পাছত এইখিনি চাবা ফুলবোৰৰ নাম মুঠ সংখ্যা আৰু ৰুবলৈ বাকি থকা জপা আৰু ৰুৱা পুলিৰ সংখ্যা উত্তৰ নাৰ্জি ফুল আছে 154টা আৰু ৰুবলৈ বাকি থকা সংখ্যাটো আছে 43টা আৰু মানে মুঠতে গোটেইখিনি হেৰি কৰা হল পাছত 154টাৰ ভিতৰৰ পৰা আৰু 43টা বাদ দিলে 111টা থাকি যায় তেনে ধৰণৰ এতিয়া বেলি ফুল আছে 165টা আৰু 54টা মানে বাকি ৰল তেনেহলে 165টাৰ ভিতৰত 54টা বাদ দিলে 111টা থাকে জিনিয়া 123 আৰু 112 উত্তৰ 123ৰ পৰা 112 বাদ দিলে 11 কসমস 196 30টা বাকি আছে তেনেহলে 196ৰ পৰা 30 বাদ দিলে 126 এইটোত কৈছে যে আগৰ পৃষ্ঠা তালিকাত থকা সমস্যাবোৰ সমাধান কৰি তালিকা পূৰ কৰ আহা প্ৰথম সমস্যা সমাধান নাৰ্জি ফুলৰ পুলি আছিল 154টা ৰুবলৈ বাকি থকা ফুলৰ পুলি আছিল 43টা ৰোৱা ফুলৰ পুলিৰ সংখ্যা আছিল 111টা সৰলকৈ কৰ আহা 154টা আৰু 43টা বাকি আছে তো 43টা বাদ দিলে 111টা থাকে এইটো বিয়োগ কৰ বেলি ফুলৰ পুলি কেইটা ৰুলে বেলি ফুলৰ পুলি আছিল 165টা ৰুবলৈ বাকি থাকিল ফুল পুলি 54টা ৰুৱা ফুলৰ পুলিৰ সংখ্যা আছিল 111টা জিনিয়া ফুলৰ পুলি কেইটা ৰুলে জিনিয়া ফুলৰ পুলি কেইটা ৰুলে 123টা বাকি থকা ফুলৰ পুলি আছিল 112টা তো ৰুৱা ফুল পুলিৰ সংখ্যা হৈছে 11টা কসমস ফুলৰ পুলি কেইটা ৰুলে কসমস ফুলৰ পুলি কেইটা ৰুলে 156টা ৰুবলৈ বাকি থকা ফুলৰ পুলি আছিল 30টা তেনেহলে ৰুৱা ফুলৰ পুলিৰ সংখ্যা হৈছে 126টা এইতে দিয়া আছে বিয়োগ কৰ আহা বিয়োগ কৰাটো হৈছে যে ওপৰটোৰ পৰা তলটো মানে গণি বাদ দিয়াকে বিয়োগ কৰা বুজা যেনে 5ৰ পৰা 4 বাদ দিলে 1 থাকে 3ৰ পৰা 2 বাদ দিলে 1 থাকে 1ৰ পৰা 1 বাদ দিলে 1ৰ পৰা বাদ নাযায় তেনেহলে একে বহিব তেনে ধৰণৰ 7ৰ পৰা 1 বাদ দিলে 6 থাকে 4ৰ পৰা 1 বাদ দিলে 3 থাকে 1ৰ পৰা বাদ নাযায় তেনেহলে একে বহিব তেনে ধৰণৰ প্ৰথমে নিজে কৰিবা তাৰ পিছত এইটো চাই মিলাই লবা মিলাই লোৱাৰ পাছত তুমি অকলে কৰিবা এইটোত কৈছে যে নাৰ্জি এতিয়া এটা মনু আৰু ৰানুহঁতৰ ঘৰত এখন নাৰ্জিও আছে ইয়াৰ বিভিন্ন ধৰণৰ ফুলৰ পুলি আছে এইবোৰ তেওঁলোকে বিক্ৰীও কৰে মনু আৰু ৰানুৰ দেউতাকে তেওঁলোকৰ নাৰ্জিৰ পৰা কি ফুলৰ পুলি কিমান বেচিলে আৰু কিমান থাকি গল চাও আহা ফুলৰ পুলি আছিল গোলাপ ফুল আৰু তগৰ ফুল এটা আছে এইটো গোলাপ ফুল আছে 135টা আৰু বেচিলে 117টা এতেকে 135ৰ পৰা 117 বাদ দিলে 18টা থাকে তগৰ ফুল 136টাৰ পৰা 117টা বেচিলে তেনেহলে 136ৰ পৰা 117 বাদ দিলে 19টা বাকি থাকে
এইটো সংখ্যা দুটা একক দশক শতক মতে লিখা। এইটো গোলাপ ফুলৰ পুলি আছিল 135টা আৰু মানে গোলাপ ফুলৰ পুলি বেচিলে 117টা, এতেকে 18। এইটো তোমালোকে প্ৰথমত পঢ়ি যাবা আৰু তাৰ পিছত এইটো লিখি লবা। এইটোত কৈছে বিয়োগ কৰা মুঠা আৰু কাঠি ব্যৱহাৰ কৰি, মানে মুঠা আৰু কাঠি ব্যৱহাৰ কৰি তো বিয়োগ কৰিবলৈ কৈছে। যেনে এটা আছে 240, 240ৰ পৰা 37টা বাদ দিলে 203, মানে এইটো ইমান এনেকে কৰিলে তোমালোকে বুজাত যদি অসুবিধা হয় তেনেহলে এনেকে কৰিবা। 0ৰ পৰা 7 বাদ দিলে 0ৰ পৰাতো 7 বাদ নাযায়, তেনেহলে 4ৰ পৰা 1 ধাৰত লবা, ধাৰত লৈ 10 হ'ব, 10ৰ পৰা 7 বাদ দিলে 3 থাকে, আৰু এটা 3 আছে, 3ৰ পৰা 3 বাদ দিলে 0 থাকে, তেনেহলে 2ৰ পৰা বাদ নাযায়, তেনেহলে 2 হ'ব, তেনেহলে 203। তেনেধৰণৰ 5ৰ পৰা 8 বাদ নাযায়, তেনেহলে 4ৰ পৰা 1 ধাৰত লবা, ধাৰত লৈ কিমান হ'ব, ধাৰত লৈ হ'ব তেনেহলে 15, 15ৰ পৰা 8 বাদ দিলে 7 থাকে, তেনেহলে এতে আছে কিমান 3, 3ৰ পৰা 3 বাদ দিলে 0, আৰু এতে আছে 1, 1টো এতে বহাই দিবা। তেনেহলে এইটো ধাৰৰ অংকটো এনেধৰণৰ কৰি যাবা। ঠিক এইটো অংকটো কৈছে সমস্যা সমাধান কৰ আহা। সমস্যা সমাধান কৰিবলৈ কৈছে যে কাজিৰঙাৰ গড় আছে 310টা, বানপানীৰ সময়ত 120টা গড় কাৰ্বি আলং পাহাৰলৈ গুচি গ'ল, কাজিৰঙাৰ গড় কেইটা বাকী থাকিল? উত্তৰ 310টাৰ পৰা মানে 120টা বাদ দিয়া হল, তেনেহলে 190টা থাকি গ'ল। ৰুণুৰ হাতত 100 চেণ্টিমিটাৰৰ কাপোৰ আছিল, তাই পুতলা ফ্ৰকৰ ভাৱে 55 চেণ্টিমিটাৰ কাপোৰ ললে, ৰুণুৰ হাতত কিমান চেণ্টিমিটাৰ কাপোৰ বাকী থাকিল? উত্তৰ 100 চেণ্টিমিটাৰটো আছিল ৰুণুৰ হাতত, আৰু কিমান চেণ্টিমিটাৰ হেৰি কৰিল কাপোৰ ললে? তাই লৈলে 55 চেণ্টিমিটাৰ। উত্তৰ তাইৰ পৰা বাদ দিলে তেনেহলে 45 চেণ্টিমিটাৰ কাপোৰ থাকি যাব। নহৰে বাকীৰ পৰা 220টা জামু পাৰি বজাৰলৈ নিছে, তাৰে 192টা বেচিলে, তেতিয়া হাতত কেইটা জামু থাকিল? উত্তৰ 220টাৰ পৰা 192টা বাদ দিলে 28টা থাকি যায়। তেনেহলে চন্দ্ৰা আৰু তৰালীয়ে মালা গাঁঠিবলৈ জবা ফুল আনিছিল 240 পাহ, তাৰে 216 পাহ ফুলেৰে মালা গাঁঠিলে, কেইপাহ জপা ফুল ৰৈ গল? উত্তৰ 240ৰ পৰা 216 বাদ দিলে 24খন ৰৈ গল। চামেলিৰ মাকে চাহপাত তুলি 570 টকা পালে, চামেলিৰ ভাৱে কিলিপ আৰু ৰঙা ফিটা নেইচ পলিচ ফ্ৰক এটা মুড়িৰ লাৰু কিনিতে খৰচ হয় 220 টকা, তেওঁলোকে হাতত কিমান টকা জমা থাকিল? 570ৰ পৰা 220 টকা বাদ দিলে 350 টকা। এইটো মনোবৰৰ মহৰ ফুটি মহ আছিল 325টা, তাৰে তেওঁ 137টা মহ বেচিলে, খুটিৰ মহ কেইটা থাকিল? উত্তৰ 325টাৰ পৰা 137টা বাদ দিলে 188টা থাকি যায়। এইটো বিয়োগ কৰিব বুলি কৈছে। ক নম্বৰটো কৈছে যে 9ৰ পৰা 4 বাদ দিলে 5 থাকে, আৰু 14ৰ পৰা 5 বাদ দিলে তেনেহলে 9 থাকে। তেনেধৰণৰ 5ৰ পৰা 3 বাদ দিলে 2 থাকে, আৰু 4ৰ পৰা 7 বাদ নাযায়, তেনেহলে 1 ধাৰত লোৱা 14ৰ পৰা 7 বাদ দিলে 7 থাকে, আৰু এতে আছে মানে 3ৰ পৰা 2 বাদ দিলে 1। তেনেধৰণৰ কৰিবা। এইটো বুজাই দি আছো। 8ৰ পৰা 5 বাদ দিলে 3 থাকে,
8ৰ পৰা 9 বাদ নাযায় তেনেহলে এক ধাৰত লবা 18 18ৰ পৰা 9 বাদ দিলে 9 থাকে আৰু ইয়াতে আছে কিমান 3 3ৰ পৰা 1 বাদ দিলে 2 থাকে তেনে ধৰণৰ এইটো কৈছে আছে 6 6ৰ পৰা 5 বাদ দিলে 1 থাকে তেনেহলে 2ৰ পৰা 5 বাদ নাযায় তেনেহলে এক ধাৰত লোৱা 12 হয় 12ৰ পৰা 5 বাদ দিলে কিমান থাকে 7 আৰু ইয়াতে 4 আছে 4ৰ পৰা 4 বাদ দিলে 0 এইটো কৈছে 0 0 0ৰ পৰা 8 বাদ দিয়া 0ৰ পৰা 8 বাদ নাযায় তেনেহলে 4ৰ পৰা 1 ধাৰত লোৱা 10 হল 10ৰ পৰা 8 বাদ দিলে 2 থাকে তেনে 3ৰ পৰা 4 বাদ নাযায় তেনেহলে এতে 1 ধাৰত লোৱা 13 13ৰ পৰা 4 বাদ দিলে 9 থাকে আৰু এতে আছে কিমান এতে আছে 4 4ৰ পৰা 2 বাদ দিলে 2 থাকে তেনে ধৰণৰ অংককিটা তোমালোকে প্ৰথমত কৰি লবা তাৰ পাছত এইটো মিলাই চাবা এইটোত কৈছে মুখে মুখে বিয়োগ কৰক আহা এইটো মুখে মুখে বিয়োগ কৰিবলৈ কৈছে যেনে 86ৰ পৰা 74 বাদ দিলে 12 থাকে এইটো 49ৰ পৰা 49 বাদ দিলে 0 থাকে 72ৰ পৰা 0 বাদ দিলে 72 থাকে 200ৰ পৰা 100 বাদ দিলে 100 থাকে 50ৰ পৰা 45 বাদ দিলে 5 থাকে 70ৰ পৰা 60 বাদ দিলে 10 থাকে তেনে 65ৰ পৰা 55 বাদ দিলে 10 থাকে 355ৰ পৰা 255 বাদ দিলে 1 থাকে এইটো তোমালোকে ভালদৰে কৈছে যে কোৱা বাটেৰে কোন বাটেৰে গলে মইনাই পাৰ্কত খেলিবলৈ পাব এইটো তোমালোকে নিজে অকলে হেৰি কৰি লবা নিজে কৰি লবা তো ছাত্ৰ ছাত্ৰী অকল আজি এইটো ভিডিঅত ইখিনিতে সমাপ্ত কৰি আছো আকৌ আহি আছো আন এটা ভিডিঅলৈ গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ